নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো আয়ুষ্মান ভৱৰ কেইগৰাকীমান দৰ্শকে মোক মেইল কৰি প্ৰশ্ন কৰিছে আৰু লগতে মোৰ কেইটামান ভিডিঅ'ত তেখেতসকলে কমেন্ট কৰি প্ৰশ্ন কৰিছে যে মেম মই মোৰ পাৰ্টনাৰৰ লগত কাপোৰৰ ওপৰেৰে যৌনক্ৰিয়া কৰিবলৈ চেষ্টা কৰিছিলো তেনেকে যৌনক্ৰিয়া কৰিলে আমাৰ কাৰণে কিমান সেফ আজিৰ ভিডিঅ'টোত সেই বিষয়ে কথা পাতিম কাপোৰৰ ওপৰেৰে কৰা যৌনক্ৰিয়া হয়তো বহুতেই ভাবিছে এয়া আকৌ কেনে ধৰণৰ যৌনক্ৰিয়া হয় আপোনালোকে ঠিকই শুনিছে এনেকেও কাপোৰৰ ওপৰেৰে আপোনালোকে যৌনক্ৰিয়াৰ আমেজ ল'ব পাৰে কিন্তু এইটোক সম্পূৰ্ণৰূপে যৌনক্ৰিয়া বুলি কোৱা নাযাব কাপোৰৰ ওপৰেৰে মানে আপোনাৰ পাৰ্টনাৰ মানে ল'ৰাজনে নিজৰ যৌনাংগ ছোৱালীৰ গাত ঘহনি খুৱায় নতুবা ছোৱালীজনীয়ে নিজৰ যৌনাংগক পুৰুষৰ গাত নাইবা পুৰুষৰ যৌনাংগৰ ওপৰত ঘহনি খুৱায় এনেকে কাপোৰৰ ওপৰেৰে কৰা যৌনক্ৰিয়াক ড্ৰাই হাম্পিং বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোত আপোনালোকৰ যৌনাংগ কাপোৰৰ ভিতৰত থাকিব মানে পুৰুষ আৰু মহিলাই কাপোৰ পিন্ধিব হয়তো কাপোৰ অকমান কম পিন্ধিব পাৰে কিন্তু যৌনাংগ টাচত নাহে মানে ইজনৰ যৌনাংগই সিজনৰ যৌনাংগক সিধাকে পোনপটীয়াকে স্পৰ্শ নকৰে তাকেই কোৱা হয় ড্ৰাই হাম্পিং বুলি ড্ৰাই হাম্পিং কেতিয়া হয় জানে হয়তো আপুনি পাৰ্টনাৰৰ লগত ফ'ৰপ্লে কৰি আছে আৰু সেই সময়খিনিত আপোনালোকৰ কাপোৰ খুলিব মন নগ'ল ভাবিলে এনেকে এক্সপেৰিমেণ্ট কৰো তেতিয়া হ'ব পাৰে ড্ৰাই হাম্প নতুবা এনেকুৱা হ'ব পাৰে আপুনি প্ৰথমবাৰৰ কাৰণে লক কৰিছে আপোনাৰ পাৰ্টনাৰক আপোনালোকৰ ইণ্টাৰকোৰ্স মানে প্ৰপাৰ যেটো যৌনক্ৰিয়া হেতু কৰিব মন নাই জাস্ট আপোনালোকে ফিল কৰিব বিচাৰিছে তেতিয়াও হ'ব পাৰে ড্ৰাই হাম্পৰ বহুত কেইটা বেনিফিটছ আছে প্ৰথমটো হ'ল ড্ৰাই হাম্প কৰিলে ছোৱালীজনী প্ৰেগনেন্ট নহয় মানে যদি আপোনালোকে ড্ৰাই হাম্প কৰে তেতিয়াহ'লে ছোৱালীজনীৰ গৰ্ভৱতী হোৱাৰ সম্ভাৱনা একদমেই নাথাকে কাৰণ যিহেতু যৌনাংগক স্পৰ্শ কৰা নাই ইয়াৰ পিছৰ যেটো লাভালাভ হেতু হ'ল এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ দ্বাৰা কোনো ধৰণৰ এছটিডি মানে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হোৱাৰ সম্ভাৱনা নাথাকে কাৰণ আপোনালোকে যৌনাংগ টাচ কৰা নাই সেই কাৰণে আপোনালোকৰ কোনো বেমাৰো হ'ব নোৱাৰে কাৰণ যৌনাংগ কাপোৰৰ ভিতৰত আছে আপোনাৰ ওচৰত এনেকুৱা ধুনীয়া ঠাই নাই নতুবা এনেকুৱা কমফৰ্টেবল স্পেচ নাই য'ত আপোনালোকে যৌনক্ৰিয়া কৰিব পাৰে সেই সময়খিনিত কুইক আপোনালোকে অৰ্গাজম বিচাৰিছে মানে যৌনক্ৰিয়াৰ সেই যে সন্তুষ্টি হেয়া পাব বিচাৰিছে তেতিয়াও আপোনালোকে ড্ৰাই হাম্প কৰিব পাৰে ড্ৰাই হাম্পিঙৰ বহুত কেইটা নাম আছে যেনে ধৰক ড্ৰাই সেক্স ফ্ৰটেজ আউটাৰকোৰ্স এণ্ড গ্ৰাইণ্ডিং ড্ৰাই হাম্পিং বহুতেই বেলেগ বেলেগ ধৰণে কৰিব পাৰে যেনে ধৰক আপুনি মিছনাৰী পজিশ্যনত কৰিব পাৰে নতুবা কাউ গাৰ্ল মানে ছোৱালীজনীৰ ওপৰত পুৰুষজন তলত মানে কাপোৰ পিন্ধি থাকিব কিন্তু মই জাস্ট পজিশ্যনৰ কথা কৈছো হা যেনে ধৰণে মন যায় তেনেকে কৰিব পাৰে কিন্তু এটা কমন বস্তু কি জানে হেয়া হ'ল ড্ৰাই এই শব্দটো শুকান মানে এই কাৰ্যটোত আপোনালোকৰ সংগীৰ দেহৰ পানী মানে যৌনাংগৰ পৰা ওলোৱা পানী আপোনাৰ যৌনাংগৰ স্পৰ্শত নাহে আপোনাৰ যৌনাংগৰ যিকোনো ধৰণৰ বস্তু আপোনাৰ সংগীৰ যৌনাংগৰ সংস্পৰ্শত নাহে সেইকাৰণে ইয়াক কোৱা হয় ড্ৰাই সেক্স বুলি যদি ড্ৰাই হাম্পিং আপোনালোকে অকলহৰে কৰে মানে সেই সময়খিনিত আপোনাৰ কোনো পাৰ্টনাৰ নাই আপুনি অকলে কৰি আছে তেতিয়াহ'লে সেই কাৰ্যক মাষ্টাৰবেশ্যন বুলি গণ্য কৰা হয় মানে তেনেকে কৰা ড্ৰাই হাম্পিঙক হস্তমৈথুন বুলি গণ্য কৰা হয় কেতিয়াবা বহুত লোকে বিছনা নাইবা গাৰুৰ সহায় লয় তাক কোৱা হয় বেড হাম্পিং নাইবা পিলো হাম্পিং সাধাৰণতে ড্ৰাই হাম্পিং সেফ হয় ড্ৰাই হাম্পিং বহুতেই বেছি সুৰক্ষিত কিন্তু মন দিব ড্ৰাই হাম্পিং কৰাৰ সময়ত যাতে আপোনালোকৰ যৌনাংগক খুব বেছি ৰব নকৰে কাৰণ বহুত বেছি ঘহনি খালে আপোনালোকৰ যৌনাংগই আঘাত পাব পাৰে আৰু দ্বিতীয় কথাটো হ'ল যেতিয়া আপোনালোকে ড্ৰাই হাম্প কৰে তেতিয়া মন দিব যাতে আপোনালোকৰ যৌনাংগৰ পানী আপোনাৰ পাৰ্টনাৰৰ যৌনাংগই টাচ নকৰে স্পৰ্শ নকৰে যাতে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম Stay happy and stay healthy. Love you all.